रंजाली प्रेजेन्टआ दिनै क'क्राझार जिल्लायाव सुपार टेलेन्ट बड'लेण्ड डान्स एन्ड सिंगिंनि अडिशन लानाय जादों। बे अडिशन लानाय हाबाफारियाव बायदि रोखोमनि मोसानाय खननाय आयदायाव रोंगौथि गोनां फोरोंगिरि बिथांमोनजों लोगोसे बिटिआरनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार दे बिथाङाबो बाहागो लाफैदों। सुपार टेलेन्ट बड'लेण्ड डान्स एन्ड सिंगिं अडिशनाव आसामनि सिङाव थानाय गुबुन गुबुन जायगानिफ्राय एबा आसामनि बायजोनिफ्रायबो लानानै गासै 250सा बाहागो लागिरिफोरखौ अडिशन लानाय नुनो मोननाय जादों। ধুনীয়া এটা মানে ইয়াত ডান্স আয়োজন কৰিছে, সুপাৰ বডোলেণ্ড বুলি নাম দিছে। তো পলয়দা এটা ধুনীয়া মানে মঞ্চ তৈয়াৰ কৰিছে। ইয়াত সকলো ধৰণৰ সকলো জনজাতিৰ মানে আহি ইয়াত নিজৰ নিজৰ টেলেণ্টটো দেখাব পাৰিব। তো এইখিনি কৈ পলয়দাক বহুত মানে ধন্যবাদ। भरतनाट्यम, फोक डेन्स और रवीन्द्र नृत्य डांस टीचार हूँ। तो मैं नृत्यांगना डांस एकाडेमिर পৰা আহিছোঁ। तो प्रलय दत्त ইয়াতে এইটো শো অৰ্গেনাইজ কৰিছে, এইটো কম্পিটিশ্যন। আমি খুব থেংকফুল, আমি সাহায্য কৰি আছোঁ যে কেনেকৈ আমি আগবাঢ়ি লৈ যাম আমাৰ ষ্টুডেণ্টবিলাকক। সেইকাৰণে আহিছোঁ। সৰু সৰু ল'ৰা ছোৱালী ইয়াত গোট খাইছোঁ, বহুত মানুহ ইয়াত ৰেছপন্স দি আছোঁ, আহি আছোঁ। কি ক'ব বাইদেউ ইয়াত আপুনি? কাৰণ ইয়াতে তেনেকুৱা প্ৰগ্ৰাম নহয়, কম্পিটিশ্যন নহয়, হৈ আছে, তেখেতে চান্স পাইছে, কৰি আগবাঢ়ি যাক, আমি এইটোৱে আশা কৰি আছোঁ। বড়োলেণ্ড টেলেণ্ট সুপাৰ টেলেণ্ট এটা অডিশ্যন আমি পাতিছোঁ আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপত। খুব আমি হেপী। ইয়াতে বহুত পাৰ্টিচিপেণ্ট, প্ৰায় 250 পাৰ্টিচিপেণ্ট আহিছে। আপোনাৰ শিলিগুৰি, কোচবিহাৰ, বাৰবিছা, ধেমাজি, ওদালগুৰি, গুৱাহাটী, বৰপেটা বহুত জেগাৰ পৰা আহিছে। খুব ভাল ৰেছপন্স পাইছে। আপোনালোকে দেখিছে আমাৰ বিটিআৰৰ কাৰ্যবাহী সদস্য মাত্ৰ আহি পালে, তেখেতে কি কথা ক'লে আপুনি নিজে গম পাইছে। তো আমি খুব ভাল ৰেছপন্স পাইছোঁ। এই শ্ব'টো আমি খুব ধুনীয়াকৈ আগবাঢ়ি লৈ যাম। প্ৰত্যেকটা ষ্টেটত হ'ব। আমি নামটো সুপাৰ টেলেণ্ট বড়োলেণ্ড দিছোঁ, কিন্তু ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, ভাষা, সংস্কৃতি প্ৰেম ইয়াত আহিব পাৰিব। কোনো ইয়াতে জাতি বৰ্ণৰ কথা নাই, কোনো জাগাৰ কথা নাই। আমি এই জেগাখন ডেভেলপ কৰি, যিহেতু ইয়াতে আমি বিভিন্ন মানুহ ইয়াত আহিব পাৰে, যদি বাহিৰৰ পৰা আমাৰ বিটিআৰত আহিব পাৰে, এইখিনি মুকলি মঞ্চ আমি খুলিছোঁ সুপাৰ টেলেণ্টৰ কাৰণে। আমাৰ অডিশ্যন ইয়াত বহুত জেগাত ছেক্টৰ ৰেডি হৈ আছে। আমাৰ 18 তাৰিখ ফকীৰাগাম সমষ্টিত হ'ব, গুৱাহাটীত হ'ব, ধেমাজিত, তেজপুৰ বহুত জেগাত হ'ব। আমাৰ লগত আমাৰ শিৱানী ইয়াত আছে, শিলা দেৱনাথ ইয়াত আছে, পিংকি দাস ইয়াত আছে, নৱনীতা আছে। ইহঁতে প্ৰত্যেকটা ডান্স টিচাৰ এজন। ইহঁতে বহুত কৰ্পৰেট কৰিছে মোক শ্ব'টোৰ কাৰণে, খুব হেল্প কৰি আছে। ইহঁতে নিজৰ স্কুল চলাই আছে। তো এনেকুৱা কৰি ময়ো বিচাৰিছোঁ চবেই আহক, সকলোৱে যিমান ডান্স টিচাৰ, ছিংগিং টিচাৰ আছে কোকৰাঝাৰ, মই বুলি নহয়, মোৰ নামটো দেখিব নালাগে, মোৰ ফেচটো চাব নালাগে, বেনাৰ চাব লাগে, এটা মঞ্চ চাব লাগে, সকলোৱে আহি ওলাই আহিব লাগে। এইখিনি মই আপোনালোকক মিডিয়াৰ দ্বাৰা আহ্বান জনাইছোঁ। থেংক ইউ। আমি যদি কাকোবা চাকৰি দিওঁ, গভৰ্ণমেণ্ট চাকৰি দিওঁ বা যিকোনো প্ৰাইভেট কোম্পানীত যদি আমি চাকৰি দিওঁ, তেনেহ'লে প্ৰথমতে কিন্তু আমি ইণ্টাৰভিউ লওঁ যে আপোনাৰ দক্ষতা কেনেকুৱা, আপোনাৰ কোৱালিফিকেশ্যন কেনেকুৱা, আপোনাৰ মেণ্টেলিটি কেনেকুৱা। সেই ইণ্টাৰভিউটো লোৱাৰ পিছতে কিন্তু আমি নিযুক্তি দিওঁ, গভৰ্ণমেণ্ট চাকৰি হওক বা প্ৰাইভেট চাকৰি হওক। তেনেকুৱা যদি কোনোবা ডান্সিং হওক, ছিংগিং হওক, সেইমতে তাৰ যে কেপাচিটি, কোৱালিটি, যোগ্যতা চব কিন্তু দেখাব লাগিব। সেইমতে অডিশ্যনত দৰকাৰ। আজি আমি যিটো চাওঁ, ষ্টাৰ প্লাছ চেনেল কওক, ছনী চেনেল কওক বা কালাৰ্ছ চেনেল কওক, যিবিলাক আমি ৰিয়েলিটি শ্ব' চাই আছোঁ, এই যে টেলেণ্টৰ ওপৰত বিভিন্ন ধৰণৰ টেলেণ্ট মানুহৰ জীৱনত থাকে। তো সেইমতে যিটো ছিংগিং হওক, ডান্সিং হওক, তো সৰু সৰু ল'ৰা ছোৱালীসকল যেতিয়া ক্লাছ 1, 2 বা 5 বছৰৰ পৰা যেতিয়া নিজকে তৈরি কৰিব বিচাৰে, তেওঁলোক কিন্তু সৰুৰে পৰাই কিবা না কিবা ভগৱানে এটা প্ৰতিভা দি জন্ম দিয়ে। তো সেইমতে যদি আমি অডিশ্যন নলওঁ, কাৰ ভিতৰত কি সোমাই আছে আমি কেনেকৈ গম পাম? এতিয়া যদি কোনোবা ঠেলা চালক, ৰিক্সা চালক বা কোনো টটো চালক বা কোনোবা মিঠাই দোকানৰ কাৰিকৰৰ ল'ৰা বা ছোৱালীৰ যদি ভগৱানে এনেকুৱা প্ৰতিভা দি পঠাইছে যে সি ভাল গান গাব পাৰে, তেওঁ ভাল ডান্স কৰিব পাৰে, তে এই আমি কেনেকৈ গম পাম? তো তাক এটা প্লেটফৰ্ম দিব লাগিব, তাক এটা সুযোগ দিব লাগিব, তাৰ এই দক্ষতাটো প্ৰদৰ্শন মানে প্ৰেজেণ্টেশ্যন দিবৰ কাৰণে। সেইমতেই অডিশ্যনটো লোৱা খুব আৱশ্যকীয়। এনেকুৱা কেন্দ্ৰ কৰি আমাৰ যে কোকৰাঝাৰ জিলাৰ প্ৰলয় দত্ত তেখেতে যে এই আগৰ পৰাই এনেকুৱা কাৰ্যসূচীত আগৰ পৰাই ইনভলভমেণ্ট,
তেখেতে বিভিন্ন ধৰণৰ নৃত্য দল বাহিৰত লৈ গৈছে, বাংলাদেশ লৈ গৈছে, ইণ্টাৰনেশ্যনেল টুৰত গৈছে, নাম অৰ্জনকাৰী আনিছে। আৰু তেওঁ এতিয়া পদক্ষেপ লৈছে যে আমাৰ BTC অঞ্চলৰ ভিতৰত বা কোকৰাঝাৰ জিলাৰ ভিতৰত যিমান সৰু সৰু কণমান ল'ৰা ছোৱালীসকল যে ভাল গান গাব পাৰে, যোনে ভাল ডান্স কৰিব পাৰে, তেখেতসকলক জিলা ভিত্তিত, ৰাজ্য ভিত্তিত আৰু কেন্দ্ৰীয় ভিত্তিত যাতে তেখেতসকলক গৈ পেলাই তেখেতৰ এটা জীৱনত মানে সোসাইটিৰ নাম ৰোশন, ফেমিলিৰ নাম ৰোশন, ৰাজ্যৰ নাম ৰোশন, দেশৰ নাম ৰোশন কৰিব পাৰে। সেইমতে আজি যি অনুষ্ঠান ইয়াতে আয়োজন কৰিছে অডিশ্যন মানে ছুপাৰ টেলেণ্ট শ্ব' ডান্সিং এণ্ড ছিংগিং বড়োলেণ্ড স্পেচিয়েলি, তো বিভিন্ন জিলাৰ পৰা সৰু সৰু কণমানি ল'ৰা ছোৱালীসকল ইয়াতে আহিছে, পেৰেণ্টছসকল তেখেতসকলক লৈ আহিছে। ইয়াতে অডিশ্যন হ'ব, যোন ভাল ল'ৰা ভাল ডান্স বা ভাল গান ল'ৰা ছোৱালীসকলে পাৰফৰ্ম কৰিব, সেইমতে তেখেতসকলক মানে মঞ্চ দিয়া হ'ব আৰু তেখেতসকলক জিলাৰ পৰা ৰাজ্যত পঠোৱা হ'ব। ৰাজ্যত যদি তাৰপিছত তেখেতসকল অডিশ্যন দি পেলাই কোৱালিফাই হয়, তেনেহ'লে তেখেতসকলক কেন্দ্ৰীয় লেভেলত যাব, যোন নাকি আমি কালাৰ্ছ চেনেলত চাওঁ, ষ্টাৰ প্লাছত চাওঁ, আমি শনিত চাওঁ। সেইমতে যিটো আমাৰ BTCত এতিয়া এনেকুৱা পৰিৱেশ আহিছে আৰু তেওঁ যেনেকুৱা লৈছে, কাৰণ আমি মানৱ জীৱন মানে চাকৰি হওক বা ব্যৱসায় হওক এইবিলাক কৰাৰ লগে লগে কিন্তু আমি যিবিলাক আমাৰ মেণ্টেল থেৰাপি ক'ব বিচাৰোঁ বা মেণ্টেল খোৰাক, গান হওক, ডান্স হওক, এইবিলাকৰ লগত কিন্তু আমাৰ জীৱনটো দৰকাৰ আছে। যদি নহয় তেনেহ'লে আমাৰ জীৱনটো বৃথা। আমি যিমানেই কাম কৰিলেও, পইচা উপাৰ্জন কৰোঁ, কিবা কৰোঁ, আমি কিন্তু ৰাতি ঘৰত গ'লে কিবা হ'লে এটা আমি হালকা মিউজিক শুনো, নহ'লে গান শুনো, নহ'লে কিবা এটা শ্ব' চাওঁ, যাতে মনটো ভাল লাগে, ৰিলেক্স ফিল কৰোঁ আৰু টোপনি মাৰি পেলাই নেক্সট মৰ্ণিঙত আকৌ কৰ্মৰত হৈ যাওঁ। সেইমতে এইবিলাকৰ জীৱনৰ এটা মেডিচিন, এইবিলাক দৰকাৰ আছে। তো এইবিলাক জাগি উঠাব লাগিব। মই ভাবোঁ BTR চৰকাৰৰ ফালৰ পৰা প্ৰলয় দত্তক যথেষ্ট পৰিমাণে কোঅপাৰেট কৰা হ'ব আৰু ছুপাৰ টেলেণ্ট শ্ব' হিচাপে যিবিলাক ল'ৰা ছোৱালী ওলাই আহিব তেখেতসকলক আমি ৰাজ্যত নহয় চেণ্ট্ৰেল লেভেলত পঠাৰ ব্যৱস্থা কৰিম। मोनसे गोजोनथाव खौरां। चिरां जिल्लानि सिङाव थानाय बिजनी महकुमानि 1 नं बेथागाव गामियाव थानाय जिजास मेरी स्कुलाव 3 फोरोंगिरिनि गोनांथि जानानै फैदों। गोसो गुदुं बिजाथिफोरा बे पस्टनि थाखाय एप्लाइ खालामनो हागोन। बे पस्टआव एप्लाइ खालामनो थाखाय गोनांथि जानाय क्वालिफिकेशना जाबाय इंलिश आयदायाव MA पास जानाय जानो नांगोन। मेथ्स आरो फिजिक्स आयदायाव MSc पास जानाय जानो नांगोन। बिजाथिफोरा 15 फेब्रुवारि 2022 इं अक्ट'सिमनि गेजेराव गावबागाव बाय'डाटाखौ फरायसालियाव गथायहैनो हागोन। बाय'डाटाखौ लाखिखांनायनि उनाव सानसे बिजाथिखौ इन्टारभिउनि थाखाय लेंहरनाय जागोन। फोरोंथाय फोथाराव एक्सपिरियेन्स थानाय आरो नेट BEd गोनां बिजाथिनो 12,000 निबो बारा दानबान्था होनायनि राहा लानाय जागोन। गोबां मिन्थिनो थाखाय नोंथांमोनहा गाहायाव होनाय जानबुं नाम्बाराव खौरां लाहरनो हागोन। जानबुं नाम्बार 8638992811